নমস্কাৰ, মই হিমাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি বনাবলৈ লৈছোঁ মই ভোট জলকীয়াৰ আচাৰ। আৰু এয়া মই ভোট জলকীয়াখিনি বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু কিনি ভালদৰে ধুই ল'লোঁ। ধুই পেলাই এনেদৰে ঠাৰিখিনি মই গুচাই ল'লোঁ আৰু তাৰপাছতে এয়া মই লৈ আহিলোঁ ৰ'দত দিবৰ কাৰণে। অলপমান ইয়াৰ ৰ'দত দি ল'লোঁ। এতিয়া মই অলপ শুকালেই আৰু শুকালতে এয়া মই আনি লৈ এইখিনি মই ভালদৰে কেঁচি এখনেৰে কাটি ল'লোঁ। আৰু এইখিনি যেতিয়াই মোৰ কাটি হোৱাৰ পাছতে এতিয়া মই এইখিনি ৰ'দত দিমগৈ। আৰু এয়া লৈ আহিলোঁ ৰ'দত দিবলৈ। আচলতে এটা ৰ'দত দিলেই হৈ যায়। আৰু ইয়াৰ যে কাটিলে যে যিটো গোন্ধ ওলায়, সঁচাকৈ ইমান এটা ধুনীয়া গোন্ধ ওলায় নহয়, খুব ভাল লাগে। এইখিনি চাওক, দেখিবলৈও কি ধুনীয়া লাগিছে। আৰু এইখিনি মই এটা ৰ'দত দি ল'ম, এয়া শুকাবলৈ দিওঁ। আৰু চাওক, এয়া অলপ মোৰ বেছিয়ে শুকাই গ'ল, ইমান শুকালেও হয়। আৰু তাৰপাছতে এয়া আগতে অলপ তেল থকা আছিলে, অলপ মানে ভোট জলকীয়া আচাৰৰ তেল আছে, সেইখিনিতে মই মোৰ জলকীয়াখিনি দি দিলোঁ। আৰু তাৰপাছতে মই এইখিনি দি যিহেতু হৈ গ'ল, তাৰপাছতে মই এফালে এখন কেৰাহীত তেল অলপ গৰম কৰি লৈছোঁ। তাতে নিমখ অকণমান আৰু হালধি অকণমান দি পেলাই মই তেলখিনি গৰম কৰি লৈছোঁ। আৰু সেই তেলখিনি এতিয়া মই এই আচাৰখিনিত ব্যৱহাৰ কৰি গৰম কৰি ৰখা তেলখিনি এয়া মই এতিয়া পাত্ৰটো দি দিলোঁ। আৰু এয়া তেলখিনি মই দি ল'ম। আৰু তেলখিনি দি হোৱাৰ পাছতে মই যিহেতু আগতে নিমখ মই কম পৰিমাণে ব্যৱহাৰ কৰিছিলোঁ, সেয়ে নিমখ অলপ এয়া মই আকৌ এড কৰি দিছোঁ। তাৰপৰা ভালদৰে লৰাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।